तामुलपुर जिल्लानि नाग्रिजुलियाव UPPL दोलोनि गेदेरथार जयनिं हाबाफारि। सा 4,000 सुबुंफोरानो UPPL दोलोआव हाबफैदों। दा नंखायनो गोनो गोथो जानो नाङा फैगौ बिसायख'थियाव खौसे जानानै जों जाहाथे आवगायनो हायो आरो जोंनि सिमांखौ मोगथां महर होनो हायो। মই दिगलिया गथा न'खौ तामुलपुर जिल्लानि 27 नं नाग्रिजुलि BTC बियाबनि खावलियाव UPPL दोलोनि गेदेरथार जयनिं हाबाफारि। BTRनि गाहाय मावफुं सोद्रोमा प्रमद बर'नि नुजाथिनायाव मोनसे समनि बारग' मावफुं सोद्रोमा रबिन्द्र बाला बिश्वासजों लोगोसे BPF आरो गुबुन गुबुन दोलोनि सोद्रोमाफोर ओनसोलनि समाज सिबियारि सुबुंफोर गासै सा 4,000 सुबुंफोरा UPPL दोलोआव जयनिं जायो। UPPL जिंदाबाद UPPL जिंदाबाद। आसामनि गिबि डक्टर हिमन्त बिश्व शर्माया मैयानि समाव नाग्रिजुलियाव दोलोआरि मिटिं खालामनायनि उनावनो दिनै फैबाय थानाय BTC बिसायख'थिखौ लानानै नाग्रिजुलिनि खावलियाव UPPL दोलोआ गेदेरथार जयनिं हाबाफारि लायो आरो ओनसोलनि गेजेरावनो UPPL जै स्ल'गाननि सोदोबखौ गोमसारहोयो। आथिखालाव UPPL दोलोआ BTRनि मोन 40 बियाबावनो गोख्रों खामानि मावगासिनो दं। गोबां रायजो राजाफोरानो लोब लोब फैनानै UPPL दोलोखौ मदद होफैदों। फैबाय थानाय समाव मोनफ्रोमबो हारि माहारिखौ लानानै जौगाथायनि गोख्रों खामानि मावलांगोन। बेनो UPPL हान्जानि मडेल अफ पलिटिक्स होननानै बुंथियो BTRनि गाहाय खुंगिरि प्रमद बर'आ। बेजों लोगोसेनो बारग' EM रबिन्द्र बाला बिश्वासआ बुंथियो दि UPPL दोलोनिफ्राय बिजाथि होयोब्ला नाग्रिजुलि बियाबनिफ्राय बिसायख'थि गेलेगोना रोखा। फैबाय थानाय BTC बिसायख'थियाव फिन आरोबाव प्रमद बर'नि सरकार दाफिनगोना रोखा जाखानाय। बेनि थाखाय गोख्रों खामानि मावलांगोन होननानैबो बुंथिबावो बिथाङा। दुर्ग कारोबा घर एनेका নহয় गोटे BTR অঞ্চলতে আজি UPPL বা BJP বা BPF বিভিন্ন দল সংগঠনে কাম কৰি আছে নিজৰ নিজৰ কেপাচিটিত আমিও কৰি আছো আৰু আজি বিশেষকৈ নাগ্ৰিজুলি সমষ্টিত এই যোগদান কাৰ্যসূচী বা আমাৰ দলীয় সভাত যেটো পৰিৱেশ দেখিছো যথেষ্ট উৎসাহিত হৈছে সকলে দলে বলে ওলাই আহিছে আৰু UPPL দলৰ প্ৰতি এটা আকৰ্ষণ দেখিবলৈ পাইছো। মই আজি আমাৰ দলত যোগদান কৰা সকলো আমাৰ দাদা সকল ভাই সকল বাইদেউ ভনী যিমান আছে মই সকলোকে আদৰণি জনাইছো আৰু অনাগত দিনত শান্তি সম্প্ৰীতি মৰম স্নেহৰ মাজেৰে সুন্দৰ BTR গৰিবৰ কাৰণে সকলো জাতি জনগোষ্ঠী মিলি আগুৱাই যাব লাগিব আৰু হিটোৱে UPPL মডেল অফ পলিটিক্স। কিমান যোগদান হ'ল? ইয়াত 4,000তকৈ অধিক লোক যোগদান কৰিছে আৰু হি সকলে বিভিন্ন দলত থাকি কাম কৰি আছিল। বহুত দিনৰ পৰা যোগাযোগ হৈ আছিল। ৰবীন্দ্ৰ বালা বিশ্বাস ডাঙৰীয়া আগতে আমাৰ দলতে আছিল, মাজত তেখেতে কেইদিনমান অলপ নিষ্ক্ৰিয় হৈ আছিল আৰু পুনৰ লাহেকৈ সক্ৰিয় হৈ আহিছে কাম কৰিবৰ কাৰণে আৰু অনাগত দিনত এই অঞ্চলৰ লগতে BTR অঞ্চলৰ তেখেতে প্ৰাক্তন EM আছিল। গতিকে কাম কৰি পেলাই অঞ্চলটো আগুৱাই নিয়াৰ কাৰণে জনগোষ্ঠীটো আগুৱাই নিয়াৰ কাৰণে তেখেতক কাম কৰিবলৈ আমাৰ দলত আমি আদৰণি জনাইছো আৰু তেখেতক দায়িত্ব ল'বলৈ অনুৰোধ কৰিছো যাতে সমাজখন আগুৱাই নিয়াত তেখেতৰ যি দায়িত্ব আছে সেইটো পালন কৰে। দলত আমাৰ বহুত খলপীয়া মিটিং হ'ব, আমাৰ সাৰ্ভে চলি আছে কোন মানুহজন ক'ত ফিট হ'ব নহ'ব, কাক ক'ত কেণ্ডিডেট দিলে ভাল হ'ব নহ'ব, এই কথাবিলাক দলে সিদ্ধান্ত ল'ব আৰু ইয়াৰ কাৰণে আমাৰ তাত বহুত সময় আছে। মুখ্যমন্ত্ৰী অহা 24 ঘণ্টাৰ ভিতৰত আপোনালোকৰ কি প্ৰদৰ্শন এইটো সমস্যা নাই তেনেকুৱা বুলি নাই একো আগৰ পৰাই কৰি আছিল আৰু যোৱাকালি যেহেতু তামুলপুৰত মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিব এই কাৰণে আমাৰ দলৰ পৰা সিদ্ধান্ত লোৱা হ'ল যে এই মিটিংটো আগতে ল'ব লগা আছিল কিন্তু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মিটিঙৰ পিছত কৰিম বুলি সিদ্ধান্ত লোৱা হৈছিল। এই কাৰণে আজি মিটিংটো হৈ গ'ল। দলীয় নাগ্ৰিজুলিত নহয় 40টা সমষ্টিতে তেনেকুৱা উৎসাহ আছে, য'তে গৈছো তাতে ৰাইজৰ মৰম চবে এটা পজিটিভ মাইণ্ড লৈ ওলাই আহিছে। জ্যেষ্ঠসকলো আহিছে, যুৱসকলো আহিছে, চবেই আহিছে আৰু বিভিন্ন দল সংগঠন এতিয়া লাহে লাহেকৈ UPPL প্ৰতি আহিছে। গতিকে আমাৰো দায়িত্ব বাঢ়িছে, আমাৰ ওপৰত যদি বিশ্বাস ৰাখিছে, আমাক যদি মৰম দিছে, এই সকলক আমি পুনৰ মৰম দিব লাগিব, বিশ্বাসটো আমি ৰাখিব লাগিব। আমাৰ দলৰ নেতৃবৃন্দৰ দায়িত্ব বাঢ়িছে। মানে সিলেকশন কৰাৰ দায়িত্বটো দলৰ থাকে। দলৰ সকলো পৰ্যায়ৰ মানে অনুমতি সাপেক্ষেহে মানে ইয়াতে এজন প্ৰাৰ্থীত্ব আগবঢ়াব। তো সেই হিচাপত গোটেই মানে কাক প্ৰাৰ্থীত্ব দিব এইটো দলৰহে সিদ্ধান্ত আৰু দলেহে জানিব।
জানাই যদি দলে মোক প্ৰাৰ্থীটো আগবঢ়ায় তেতিয়াহ'লে নিশ্চয় আজিৰ যিটো মানে সমৰ্থন বা আজিৰ যিটো গণসমাৱেশ হ'ল আজি বা যোগদান অনুষ্ঠান হ'ল তো নিশ্চয় ইয়াতে আমাৰ এইটো মানে BPPL-ৰ পাছ কৰা সমষ্টিয়ে হ'ব। কালি ৰাজনীতি কৰা মানুহ তেওঁ ৰাজনীতিক এইটো বক্তব্য কিন্তু আমাৰ বক্তব্যটো হ'ল যে UPPL দলে যাতে এবছলিউট মেজৰিটি লৈ পেলাই ইয়াতে চৰকাৰ বনাব পাৰে আকৌ প্ৰমোদ বড়ো যাতে চিফ হ'ব পাৰে সেইটো কামনাৰে দলে কাম কৰি আছে ময়ো তাৰো এটা মুখ্যমন্ত্ৰীগৰাকীয়ে আপোনাক ভেঞ্চাৰ স্কুলৰ নিচিনা বুলি কৈছে এইটো ৰাজনীতিত কয় এনেকে মই এইটো নাজানো তেওঁ কি হিচাপত কি কৈছে কিন্তু কথা হৈছে কি যে UPPL দলৰ মানে আমি এবছলিউট মেজৰিটি লৈ চৰকাৰ বনাৰ কৌশলটোৱে আমি অৱলম্বন কৰি আছো। দেখা গৈছে যে ইয়াত শাসক দলৰ এজন EM থকাৰ পিছতো এই অঞ্চলৰ জনসাধাৰণ স্বতঃস্ফূৰ্তভাৱে আপোনাৰ পলাই আহিছে কি ক'ব? তাৰমানে তেওঁৰ 10 বছৰ হ'ল 10 বছৰ হ'লে নিশ্চয় তেওঁৰ এটা মানে বিৰোধী ঢেউ ইয়াতে হৈছে আৰু কিছু কাম কাজত ৰাইজে অসন্তুষ্ট নহয় তাৰ প্ৰতিফলন আজিৰ মিটিঙত সেইটোৱে দেখা গৈছে। যিখিনি মোৰ সমৰ্থক নহয় এইটো একচুৱেলি মানে চিফ ছাৰৰ মানে যিটো কাম কাজ চাই পেলাই তেওঁলোকে সন্তুষ্ট হৈছে সেইকাৰণে সেই হিচাপে তেওঁলোকে আজি দলত যোগদান কৰিছে। যদি নিৰ্বাচনত আপুনি টিকেট পায় আপোনাৰ প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে আপুনি? এতিয়া বৰ্তমানে ধৰক ইয়াতে বিজেপি জিতি আছে গতিকে সেইটোৱে আৰু বিজেপিৰ লগতে ইয়াতে বিজেপি আৰু UPPL-ৰ যুঁজখন হ'ব।